নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে যিহেতু অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে 2 লাখ চাকৰি অহা 5 বছৰত তেওঁলোকে নিযুক্তি দিব আৰু চৰকাৰীভাৱে এই 2 লাখ নিযুক্তি দিব তাৰ ভিতৰতে এডিআৰইও থাকিব আৰু শিক্ষকসকলৰ নিযুক্তি হ'ব LP, UP, হাইস্কুলৰ টেট শিক্ষকসকলৰ নিযুক্তি হ'ব আৰু লগতে আপোনালোকৰ গেজেটেড যিবিলাক পোষ্ট আছে সেইবিলাকো এই 5 লাখৰ ভিতৰৰ পৰাই নিযুক্তি প্ৰদান কৰিব আৰু যিসকল প্ৰাদেশিকৰণ কৰিবলৈ আছে তেওঁলোকৰো এই 2 লাখৰ ভিতৰতে নিযুক্তি হ'ব আৰু যিহেতু আমাৰ মেইন ফ'কাছটো হ'ল এডিআৰই কিয়নো এডিআৰইতে আমাৰ বেছি কম্পিটিশ্যন হয় আৰু বেছি কেণ্ডিডেট এডিআৰইতে হোৱা দেখা যায় কিয়নো যোৱা দুটা এডিআৰই 1 আৰু এডিআৰই 2 দুটা হৈ গৈছে তাতে আপোনাৰ ফাৰ্ষ্ট 26,000 আৰু নেক্সট 13,000 সামথিং পোষ্ট ইতিমধ্যে চৰকাৰে চাকৰি দি গৈছে আৰু এডিআৰইৰ কাৰণে আচলতে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব কি পঢ়িব এই বিষয়ে আমি আজি ভিডিঅ'টোত আলোচনা কৰিম আৰু এইটো পাৰ্ট 1ৰ ভিডিঅ' হ'ব কাৰণ এডিআৰইত কি পঢ়িব লাগিব এটা ভিডিঅ'তে যদি ক'বলৈ যাওঁ বহুত দীঘলৈ যাব গতিকে পাৰ্ট 1ত আজি মই আপোনালোকক ক'বলৈ যাম যে এডিআৰই এক্সাম ক্ৰেক কৰিবলৈ হ'লে আমি কেনেধৰণে ষ্টাডি কৰিব লাগিব প্ৰিপেৰেশ্যন কেনেধৰণে কৰিব লাগিব আজি পাৰ্ট 1ত মই আপোনালোকৰ বাবে লৈ আহিছোঁ মেথছ ছাবজেক্টটো মেথমেটিক্স যেটো মেথমেটিক্স সাবজেক্টটো আমাৰ বহুতে হয়তো অলপ টান পায় কিন্তু বহুতৰ কাৰণে ইজি হয় বাৰু মেথছ বহুতৰ কাৰণে বাইহাতকা খেল হে কিন্তু কিছুমানৰ কাৰণে বহুত টান হয় মেথছতে তেওঁলোক অলপ উইক থাকে এই মেথছৰ কথা মই কওঁ যিসকল মেথছত উইক তেওঁলোকে মন দি শুনিব যে আপুনি যদি মেথছত অলপ প্ৰবলেম পাই আছে তেনেহ'লে প্ৰথমে ইউটিউবটো ওপেন কৰক আৰু এডিআৰই সিলেবাস বুলি আপুনি সাৰ্চ কৰি মেথছৰ সম্পূৰ্ণ সিলেবাসটো আপোনাৰ এখন বহিত লিখি লওক আপোনাৰ মেথছৰ প্ৰত্যেকটো সাবজেক্ট কি আহিব মেথছৰ পৰা সকলোবিলাকটো নাহে ত্ৰিকোণমিতি এইবিলাক বহুত টান বস্তু পঢ়িবলৈ দৰকাৰ নাই কাৰণ গ্ৰেড 3 আৰু গ্ৰেড 4ত মেথছৰ ইমান কঠিন কুৱেশ্যনো নাহে গতিকে আপোনালোকে সিলেবাসত যিকেইটা আছে সেইকেইটা পঢ়িলে হ'ব মেথমেটিক্স ইজি কৰিবলৈ হ'লে আপোনালোকে প্ৰথমে সিলেবাস কমপ্লিট কৰিবই লাগিব 1 নম্বৰ আৰু 2 নম্বৰতে আপুনি মেথমেটিক্সৰ যিখিনি বস্তু আপুনি টান পায় এইবিলাক সহজ কৰিবলৈ হ'লে কি হ'ব মেথমেটিক্সত বহুতো সূত্ৰ আছে নিয়ম আছে এইবিলাক যিবিলাক সূত্ৰ মেথমেটিক্সৰ সূত্ৰ যেনে ধৰক বীজগণিতৰ সূত্ৰ আৰু আপোনাৰ পাটিগণিতৰ যিবিলাক সূত্ৰ সেইবিলাক সকলোবিলাক আপুনি তন্নকৈ মনত ৰাখিব লাগিব আৰু সেইবিলাক ক'ত এপ্লাই হয় এইটোত আপুনি ফোকাস কৰিব লাগিব কাৰণ যিটো সূত্ৰ এই সূত্ৰটো ধৰক আপোনাৰ a - b * a + b = a² - b² এই সূত্ৰটো আপুনি কোনটো ষ্টেপত লাগিব বা কেনেধৰণৰ অংকত লাগিব সেইটো যদি আপুনি আইডেন্টিফাই কৰিব পাৰে অংকৰ কুৱেশ্যনটো দেখিয়ে যে কুৱেশ্যনটো দেখিয়ে যদি আপুনি কোনটো সূত্ৰ ক'ত লাগিব যদি আইডেন্টিফাই কৰিব পাৰে কেটচ কৰিব পাৰে তেতিয়া আপুনি মেথছত খুব কম সময়তে আনসাৰ কৰিব পাৰিব আৰু শুদ্ধ উত্তৰ উলিয়াব পাৰিব কাৰণ মেথছত যদি আপুনি সূত্ৰ আৰু নিয়মসমূহ যদি আপুনি ফলো কৰি সম্পূৰ্ণৰূপে পাৰি যায় তেতিয়া আপুনি মেথছত যিমান নম্বৰ আহে ধৰক 25 আহিলে 25টা কুৱেশ্যনত 25 আউট অফ 25 আপুনি নম্বৰ পাবলৈ সক্ষম হ'ব আৰু ময়ো এইবিলাক পদ্ধতি অৱলম্বন কৰিছিলোঁ আৰু মেথছৰ বিশেষকৈ আপুনি যিবিলাক মেথছৰ শৰ্ট ট্ৰিক থাকে কিছুমান শৰ্ট ট্ৰিক থাকে যে নিয়ম কিছুমান থাকে মানুহে বনাই লয় সেইবিলাক এই নিয়মবিলাকৰ মতে উত্তৰটো খুব সহজে ওলায় মানে আধা মিনিটত ওলোৱা উত্তৰটো
5 ছেকেণ্ডতে আপোনাৰ সেই নিয়মৰ যোগেদি ওলায়। কিন্তু কেতিয়াবা এনে হয় যে সেই নিয়মবিলাকো কিছুমান কুৱেশ্যনত নাখাটে, নিয়মটো একেই হয় কিন্তু কুৱেশ্যনটোত নাখাটে, সেইটো অলপ আওপকীয়াকৈ উত্তৰটো বেলেগ ওলায়। তেতিয়া আপুনি বিপদত পৰিব পাৰে। সেইবাবে আপুনি মেথছৰ এইবিলাক যিবিলাক সূত্ৰ হয় সেইবিলাক আপুনি মনত ৰাখক আৰু প্ৰেক্টিচ কৰিব লাগিব মেথছৰ, কাৰণ নিয়ম অনুসাৰে মেথছৰ যদি আপুনি সলিউশ্যন কৰে তেতিয়া শুদ্ধ উত্তৰ ওলাব আৰু খুব জলদি কৰিব পাৰিব যদি আপুনি আল্টিমেট এটা প্ৰেক্টিচ কৰি থাকে মেথছৰ। ডেইলি মেথছৰ 2-3টা কুৱেশ্যন ছল্ভ কৰক এতিয়াৰ পৰা, তেতিয়ালৈকে আপোনাৰ মেথছ পঢ়াটো আদত হৈ যাব। গতিকে মেথছৰ কাৰণে আপোনালোকে এই নিয়মবিলাক ফ'ল' কৰিবই লাগিব, কিয়নো মেথছ এটা এনেকুৱা ছাবজেক্ট নেকি যিটো নেকি আপুনি যি বিভাগতেই নপঢ়ক, লাগিলে ছায়েন্সতেই পঢ়ক, আৰ্টছতেই পঢ়ক আৰু আপুনি কমাৰ্চতেই পঢ়ক, প্ৰত্যেকটো পৰীক্ষাতেই মেথেমেটিক্সৰ কুৱেশ্যন থাকিবই। কাৰণ এণ্ট্ৰেঞ্চ এক্সামেই হওক বা চাকৰিৰ কাৰণে এতিয়া কম্পিটিটিভ এক্সামেই হওক, মেথেমেটিক্স লাগিবই। আৰু বিশেষকৈ আপোনাৰ নাম্বাৰ ছিষ্টেম, সাংখ্যিক প্ৰণালী যিটো কোৱা হয়, আপোনাৰ বীজগণিতৰ অংক আহিব, পাৰ্চেণ্টেজৰ অংক আহিব, আপোনাৰ ছিম্প্লিফিকেশ্যনৰ অংক আহিব। এই সকলোবিলাক মানে আপুনি যদি পাৰি যায়, মানে ছিম্প্লিফিকেশ্যন আৰু আপোনাৰ নাম্বাৰ ছিষ্টেম, ছিম্প্লিফিকেশ্যনটো সৰল কৰা বুলি কোৱা হয়। তাৰপিছতে আপোনাৰ আৰু যিবিলাক সূত্ৰ বীজগণিতৰ অংকবিলাক যদি আপুনি পাৰে তেতিয়া মেথছত আপুনি আল্টিমেটলি নম্বৰ পাব পাৰিব। গতিকে এই নিয়মবিলাক ফ'ল' কৰিব লাগিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আকৌ নেক্সট পাৰ্টত লগ পাম। গতিকে আজিলৈ ধন্যবাদ।